নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা লোকেল কুকুৰা মাংসৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। প্লিজ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই পিঁয়াজ লৈছোঁ 2টা আৰু ইয়াত ধনিয়া, বিলাহী, জলকীয়া আৰু কেইখনমান তেজপাত। এয়া মই আদা ৰচুন পিচি লৈছোঁ। এয়া মই মাংসখিনি এতিয়া এইখিনি কাটি থৈ দিয়া হৈছিলে ফ্ৰিজত সোমোৱাই। এতিয়া কেৰাহীখন মই পাতিলোঁ, এতিয়া ইয়াত মই পাঁচফোৰণ অলপ দি দিম। এয়া মই পিঁয়াজ দি দিছোঁ। এয়া মই পিচি থোৱা এতিয়া আদা ৰচুন দি দিলোঁ। দুখন তেজপাত দিছোঁ লগতে। এয়া মই নিমখ দি দিছোঁ, নিমখটো মই সোৱাদ অনুযায়ী দিছোঁ। এয়া হালধি দি দিছোঁ অলপ। এতিয়া মই লৰাই থাকিম হেতাখনে। এতিয়া মই বিলাহীটো কাটি ল'লোঁ, এতিয়া বিলাহীটো দি দিছোঁ। বিলাহীটো দিয়াৰ পিছত অলপ দেৰি এইখিনি সিজাম, বেছি নহয় 5 মিনিটমান সিজাম, বিলাহীটো যাতে গলি যায়। তাৰ পাছত মাংসখিনি দি দিম। আৰু ইয়াৰ লগত মই মছলা দিছোঁ, বিট মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু অলপ পনীৰ মছলা দি দিছোঁ। এতিয়া মই ইয়াত কেঁচা জলকীয়া দি দিছোঁ। মই বেছি নাই দিয়া, অকল 2টা দিছোঁ। আপোনালোকে যদি জ্বলা খাই ভাল পায় তেন্তে জলকীয়া পৰিমাণটো অলপ বঢ়াই ল'ব পাৰে। এতিয়া 5 মিনিটমানৰ পাছত এইখিনি দেখিছে বিলাহীটো প্ৰায় গলি গ'লেই। অলপ দেৰি পাছত এতিয়া মই মাংস দি দিম ইয়াত, কেঁচা মাংসখিনি। ইয়াত দেখিছে বিলাহীখিনি গলি গ'ল ধুনীয়াকৈ। এতিয়া মই এই মাংসখিনি দি দিলোঁ, দি এবাৰ লৰাই দিলোঁ। দহ মিনিটমানৰ পাছত মাংসখিনি মাজে মাজে লৰাই আছিলোঁ। এতিয়া মই ইয়াত আলু দি দিছোঁ, আলু অকল এটা দিছোঁ। আপোনালোকে ইয়াতকৈ বেছিও দিব পাৰে। আলুখিনি দিয়া প্ৰায় 10 মিনিটমানৰ পাছত এতিয়া মই ইয়াত পানী অলপ দি দিম। আলুখিনি অলপ তেল সোমোৱাই ল'লোঁ ভাজোঁতে, সেইকাৰণে 10 মিনিটমান ভাজি ল'লোঁ মই। এতিয়া ইয়াত মই পানী অলপ দি দিছোঁ, পানী বেছি নহয় অলপ দিম, যিহেতু মই মাংসখিনি জোল বনাম সেইবাবে পানী দি দিছোঁ। বিছ মিনিটমান থোৱাৰ পাছত এয়া দেখিছে ধুনীয়াকৈ ডাঠ হৈ গৈছে মাংসখিনি, আৰু মাংসখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত ধনিয়া পাতখিনি ছটিয়াই ঢাকনখন মাৰি থৈ দিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ।